এইবাৰ আমি সিদ্ধান্ত লৈছো যে আমাৰ ছোৱালীবিলাক যেতিয়া 11 পঢ়িব 12 পঢ়িব প্ৰত্যেকজনী ছোৱালীক আমি তেওঁলোকৰ বেংক একাউণ্টত আমি নিযুত মইনা আঁচনি দিছো আমি ইউনিভাৰ্চিটিত যোৱা ছোৱালীবিলাকক আমি নিযুত মইনা আঁচনি দিছো মোক লৰাবিলাকে খুধি থাকে যে মামা আমাৰ কাৰণে একো নকৰে নেকি এইবাৰ আমি নতুনকৈ সিদ্ধান্ত লৈছো যে বিএ পাস কৰাৰ পিছত এক বছৰ লৰা ছোৱালীয়ে যাতে চাকৰিৰ ইন্টাৰভিউ দিব পাৰে ইন্টাৰভিউৰ মাসুল দিব পাৰে পৰীক্ষা দিবৰ বাবে যদি গুৱাহাটীত যাব লাগে গুৱাহাটীত যাব পাৰে বিএ পাস কৰা প্ৰত্যেকটো লৰাক আমি এক বছৰৰ কাৰণে মাহত ২৫০০ টকাকৈ আমি দি থাকিম যাতে সি কাৰো ওচৰত হাত পাতিব নালাগে আজি মই বিএ পাস কৰিলো দেউতা মাই মোক বাৰে বাৰে টকা দিব নোৱাৰে চাকৰি এটা পাওঁতেও এবছৰ মোক সময় লাগে আৰু এই গোটেই বছৰটো আমাৰ চৰকাৰে সেই লৰাজনৰ বেংক একাউণ্টত আমি ২৫০০ টকাকৈ আমি দি মোক লৰাবিলাকে খুধি থাকে যে মামা আমাৰ কাৰণে একো নকৰে নেকি এইবাৰ আমি নতুনকৈ সিদ্ধান্ত লৈছো লৰাক আমি এক বছৰৰ কাৰণে মাহত ২৫০০ টকাকৈ আমি দি থাকিম যাতে সি কাৰো ওচৰত হাত পাতিব নালাগে মোক লৰাবিলাকে খুধি থাকে যে মামা আমাৰ কাৰণে একো নকৰে নেকি এইবাৰ আমি নতুনকৈ সিদ্ধান্ত লৈছো যে বিএ পাস কৰাৰ পিছত এক বছৰ লৰা ছোৱালীয়ে যাতে চাকৰিৰ ইন্টাৰভিউ দিব পাৰে ইন্টাৰভিউৰ মাসুল দিব পাৰে পৰীক্ষা দিবৰ বাবে যদি গুৱাহাটীত যাব লাগে গুৱাহাটীত যাব পাৰে বিএ পাস কৰা প্ৰত্যেকটো লৰাক আমি এক বছৰৰ কাৰণে মাহত ২৫০০ টকাকৈ আমি দি থাকিম যাতে সি কাৰো ওচৰত হাত পাতিব নালাগে আজি মই বিএ পাস কৰিলো দেউতা মাই মোক বাৰে বাৰে টকা দিব নোৱাৰে চাকৰি এটা পাওঁতেও এবছৰ মোক সময় লাগে আৰু এই গোটেই বছৰটো আমাৰ চৰকাৰে সেই লৰাজনৰ বেংক একাউণ্টত আমি ২৫০০ টকাকৈ আমি দি থাকিম শ্ৰদ্ধাৰ ৰাইজ মহিলাসকলৰ বাবে আমি এটাৰ পিছত এটা নতুন আঁচনি অৰুণোদয় নিযুত মইনা অহা ১ এপ্ৰিলত মই বিহালীলৈকে যাম আৰু তাত নতুন আৰু এটা আঁচনি আৰম্ভ কৰিম যাৰ বিষয়ে আপোনালোকে জানে যে প্ৰত্যেক গৰাকী মহিলা আত্মসহায়ক গোটৰ সদস্যলৈ ১০,০০০ টকাকৈ যি দিয়াৰ আঁচনি নতুনকৈ সিদ্ধান্ত লৈছো যে বিএ পাস কৰাৰ পিছত এক বছৰ লৰা ছোৱালীয়ে যাতে চাকৰিৰ ইন্টাৰভিউ দিব পাৰে ইন্টাৰভিউৰ মাসুল দিব পাৰে পৰীক্ষা দিবৰ বাবে যদি গুৱাহাটীত যাব লাগে গুৱাহাটীত যাব পাৰে বিএ পাস কৰা প্ৰত্যেকটো লৰাক আমি এক বছৰৰ কাৰণে মাহত ২৫০০ টকাকৈ আমি দি থাকিম যাতে সি কাৰো ওচৰত হাত পাতিব নালাগে আজি মই বিএ পাস কৰিলো দেউতা মাই মোক বাৰে বাৰে টকা দিব নোৱাৰে চাকৰি এটা পাওঁতেও এবছৰ মোক সময় লাগে আৰু এই গোটেই বছৰটো আমাৰ চৰকাৰে সেই লৰাজনৰ বেংক একাউণ্টত আমি ২৫০০ টকাকৈ আমি দি থাকিম